ফালৰ পৰা নমস্কাৰ। অন্য ভিডিঅ'লৈ পুনৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে অলপ আজি পথাৰলৈ ওলাই আহিছোঁ। পথাৰ মানে কি ৰুব পৰা যোগ্য হৈছে নাই, প্ৰায় মাটিবোৰ ৰুব পৰা যোগ্য হৈছে। আৰু এইখিনি অলপমান কাম লগাই আছোঁ। ইয়াত মানে অলপ এই কঠীয়া তলিৰ কাম অলপ লাগি আছোঁ। আৰু আগবেলা যিহেতু মানে ইমান এটা ৰ'দ নাছিলে, ৰ'দ মানে এতিয়া পিছবেলা যিটো ৰ'দ দিছে নহয়, অলপমান বহিবলৈ যাম। এখন বহা দেখিছোঁ নহয়, এই বহাটো অলপমান বহিমগৈ। আৰু তাতে কেইটামান সৰু ল'ৰা দেখিছোঁ, আৰু ইহঁতৰ লগত অলপ কথা পাতিম। তালৈকে যাওঁ অলপ। ইহঁতে মানে বেচেৰা ক'ৰবাত চাগে কঠীয়া তুলিছিলে নেকি, সিহঁতে বোকা চোকা একদম পূৰা সানি মানে কিবা পূৰা মহলিকা হৈছে সিহঁতে। এতিয়া এই ভাইটিসকলে বহি আছে, দেখিছেনে বহাত বেচেৰা। এতিয়া বহালে ময়ো আহিলোঁ। এই বোকা হৈ গ'লে এই বাগানত। তোমালোকে ক'ত কঠীয়া তুলিছা? ক'ত কঠীয়া তুলি কোনটো? ওচৰত আছে তাৰমানে ন? এই ভাইটিসকলে দেখিছেনে, সেইখিনি ভাইটিসকলে বেচেৰা কঠীয়া তুলি একেবাৰে গা পা ধোৱা নাই, পূৰা মহলিকা গুলি লৈ থকালিকা হৈ গৈছে সিহঁতৰ তেনেকুৱা। আৰু তোমালোকৰ নামবোৰ কোৱা, নাম কোৱা, তোমাৰ নামটো কোৱা? বিশাল ভূঞা। বিশাল ভূঞা। তুমি কোৱা? নমস্কাৰ, মোৰ নাম দিগন্ত। অঁ, তুমি কোৱাচোন? মোৰ নাম কি লিখিলা? ভূঞা লিখা। তোমালোকৰ নামবোৰ তুমি ভালকৈ ক'ব পৰা নাছিল তেনেকৈ। এটা পঢ়িছা না তোমালোকে? পঢ়ি আছা? কোৱা, ফাইভত পঢ়িছা? কোৱা নাচোন, তুমি পঢ়িছা নাই? নাই পঢ়া। কিয় নাই পোৱা ন? পঢ়িবলৈ তোমাক কি মাহঁতে পঢ়িবলৈ নিদিলে নেকি? নিদিলে কেলৈ? এতিয়া তেনেকুৱাকৈ এনেকৈ বেকত থাকিবা? তেনেকুৱাকৈ নহয়, ভালদৰে পঢ়া শুনা কৰিবলৈ। আজিৰ দিনত নপঢ়িলে মানে বেয়া হৈ যাব, গম পাইছা নাই? পঢ়া শুনা কৰিলে ভাল। গতিকে অকণ এইফালে এন্ধাৰ হৈছে বেছিকৈ, এইভাগে অলপমান ভাল হ'ব। তোমালোকে অলপ বুজি তুমি এইফালে যোৱা। আৰু এইবিলাক কি? এইবিলাক কি? এইবিলাক কি? এইবিলাক কি? ভাটৌ চৰাই? ক'ব পালা এইবিলাক? ক'ত আছিলে? পৰি আছিলে? ক'ত পৰি আছিলে এইবিলাক ভাটৌ চৰাই? এইবিলাক ভাটৌ চৰাইবিলাক পোৱালি, ইমান মৰম লগা পোৱালি, চাচোন এইকেইটা ইমান মৰম লগা পোৱালিকেইটা। হা, এই ভাটৌ পোৱালিবোৰ তহঁতি কিবা গছত উঠি গ'লি নেকি? পৰি মানে কেনেকৈ কি পৰি আছিলে? অঁ, ভাটৌ পোৱালিবোৰ মাক বাছে নাই? তাত থৈ দিব লাগে। মাকবিলাক কিবা খুৱাই আছে নে, দানা আছে নাই সিহঁতক? এইবোৰ আজি পাইছেনে আগতে? আজি পাইছে। এইবিলাক ভাটৌ চৰাইবোৰ তেনেকৈ আনিবলৈ নাপায় নহয়। য'ত পৰি আছে তাতে থৈ দিব লাগে, গম পাইছা নাই? মানে য'ত আছিলে সিহঁতে, সিহঁতৰ মাক আছে, গম পাইছা নাই? সিহঁতৰ মাক আছে, মা দেউতা আছে, তোমালোকৰ দেখি আমাৰ দেখি আমাৰো চবৰে আছে মা দেউতা, হয় নাই? আমাৰো আছে, তোমালোকৰ আছে, ইহঁতৰ আছে। আজি এখন সৰুৰ পৰা বেচে সিহঁতে দুধ দি ডাঙৰ, ইমান ডাঙৰলৈকে কৰিলে। আৰু কেইদিন পাছত কিন্তু উইলি তিনিছোঁ কিমান ধুনীয়া ভাটৌ চৰাই, ভাটৌ পোৱালিকেইটা মানে পৰি আছিলে, সিহঁতে পালে এই ল'ৰাখিনি। কিন্তু এই পোৱালিবোৰতো বেচেৰা উৰি ফুৰিবলৈ মন বহুত থাকি গ'ল, হয় নাই? ফলবোৰ খাই বা জাকৰ লগত সিহঁতৰ জাক জাক থাকে, চৰাই চিৰিকটিৰ জাক থাকে নাই? এজাক এজাক উৰি থাকে, ভাল লাগে চাবলৈ। কিন্তু প্ৰকৃততে এইখিনি আমি মানে ঘৰত পুহিবৰ কাৰণে এইবিলাক তোমালোকে ঘৰত পুহিবৰ কাৰণে লৈ যাবা। ঘৰত পুহিবলৈ প্ৰকৃততে পাই নাপায়, গতিকে নাজানো। আগতে পুহিছিলে মানুহবিলাকে, আজিকালিও পোহে। কিন্তু এটা মই নকওঁ ভাবোঁ যে ভাটৌবোৰ প্ৰকৃততে হয় কিবা এটা কাৰণত ভাল এটা ডাঙৰ হ'লে বোলে মাত মাতে, শুনি ভাল লাগে ইয়াৰ তেনেকৈ হয়। কিন্তু মই ভাবোঁ কি প্ৰকৃততে এইবিলাক পুহিবলৈ নাপায় মানে এনেকুৱা হ'ব মই দেই। কাৰণ কিয়নো এই চব এই এতিয়া মাককেইটা উৰিছে চাগে, এই মাকবিলাকে চিঞৰিছে এতিয়া। মাকবোৰ যেতিয়া কান্দিছে তেনেকুৱাকৈ এতিয়া পোৱালিকেইটাক তেনেকৈ মাত দিছে, বুজিছা নাই? ঠিক তেনেকুৱাকৈ মাকবোৰ আহি পিনে একদম টোপ খুৱাব। গতিকে সিহঁতক মানে কি য'ত পৰি আছিলে, সিহঁতক মাককেইটা চাই আছে, পোৱালি তিনিজনী বা চাৰিজনী তেনেকুৱাকৈ তাত যেন পৰি আছে, সিহঁতে আহি সিহঁতে টোপবোৰ খুৱাই থাকে। আৰু তোমালোকে পালা পোৱাৰ পাছত এতিয়া তোমালোকে লৈ যাবগৈ, হয় নাই? ঘৰত পুহিবাগৈ, দিয়া কি নিজে সিহঁতৰ মাকবিলাকে টোপ খোৱালে মানে দিয়াবগৈ। তোমালোকে খোৱালে কিন্তু ভাত পানী কিবা কিবি খোৱা, সিহঁততো ভাত খোৱা বস্তু নহয় চিধা কথা, গম পাইছা নাই? এতিয়া ভাত নাখায় সিহঁতে, সিহঁতক কি বিভিন্ন ধৰণৰ ফল খাব, ফল মূল বা বিভিন্ন ধৰণৰ এইবিলাক কিবা কিবি খায়। এইবিলাক কি ধান খায় বা কল বা এইবিলাক আম, এনেকুৱা বস্তু খায়। তোমালোকেতো এইবিলাক দিব নোৱাৰিবা। এতিয়া মানে কি তোমালোকে এইবিলাক ধান দিবা নে? কি হয় ভাত দিবাগৈ, ভাত দিবা অথবা চাউল গুড়ি তেনেকুৱা দিলেতো নহয় ন? প্ৰকৃততে এখন সিহঁতক য'ত আছিলে নহয়, ইহঁতক তাতে থৈ দিব লাগে। ইহঁতৰ মাককেইটা চাই আছে এতিয়া, বুজিছা নাই? প্ৰকৃততে ইহঁতে ঘৰচীয়া বস্তু নহয়, চৰাই হয় নাই? ভাটৌ চৰাইটো ঘৰচীয়া বস্তু নহয়। আমি ইয়াৰ পৰা লৈ গৈহে মানে কিবা কৰোঁগৈ, ঘৰচীয়া বনাওঁগৈ। গতিকে ইহঁতক তোমালোকে লৈ নাযাবা। ইমান মৰম লগা পোৱালি, ইমান মৰম লগা পোৱালিখিনি যদি তেনেকুৱাকৈ যদি লৈ যায়, ঘৰলৈ লৈ যায় বা পুহি মেলি লৈ যায়গৈ, মানে কি জীয়াবগৈ নাই মানে ক'ব নোৱাৰিম। জীয়ালটো ভালেই। আৰু এটা কথা, সিহঁততো বেছি উৰি থাকিবলৈতো মন গ'ল জাকৰ লগত। কিন্তু ভাবিছোঁ তাকে এইখিনি পোৱালি মই নিবলৈ নিদিওঁ, সেইখিনি পোৱালি য'ত আছিলে তাতে ৰাখিব লাগিব। আৰু সিহঁতক কৈছে কি গছত উঠি পিনে তেনেকুৱাকৈ গছ মানে কি ভাটৌ পোৱালিবোৰ পৰা নাই। ঠিকে আছে বাৰু, পৰিছে কিবা এটা হৈছে, লগ পাইছা মানে কি সিহঁতে পালে। কিন্তু তোমালোকে এইখিনি পোৱালিবোৰ এৰি দিব লাগিব এতিয়া, বুজিছা নাই? এৰি দিবা। আৰু মাককেইটা ইহঁতক টোপ খুৱাব, টোপ খুৱাই ইহঁতক কি কৰিব মানে কি ডাঙৰ হৈ উৰুৱাই লৈ যাবগৈ। এতিয়া সিহঁতে যদি এনেকৈ মাকবিলাকৰ লগত উৰি ফুৰি থাকিব লাগিব, মানে বহুত মন আছে, উৰি ফুৰিবলৈ দিব লাগিব, গম পাইছা নাই? আমি লৈ গৈ বিচাৰি ঘৰত মানে পুহি থ'ব লগা, বন্দী কৰি থ'ব নাপায় প্ৰকৃততে। তোমালোকে গম পোৱা নাই? এটা বস্তু বন্দী কৰি থ'ব নাপায়। উৰিবলৈ ইয়াত বহুত আশা আছে, বহুত মন আছে, যাকে জোনে। ঠিক
কেনেকুৱাকৈ তোমালোকে যদি লৈ যাওঁ বেয়া হ'ব, গতিকে তোমালোকে এইটো লৈ যাবা, ঠিক আছে। আৰু বস্তুটো ক'ত পৰি আছিলে এইটো? বৰগছৰ ওচৰতে য'ত পৰি আছিলে তাতে ধৰি দিবাচোন। মাককেইটা আকৌ আহিব, অহাৰ পাছত ইহঁতক মানে দানা চানা দিবলৈ আহিব মাককেইটা, বুজিছা নাই? 2 দিন আৰু বেছি দিন নহয়, আৰু কেইদিনমান বেচা ইহঁতে কেইদিনমান পাছতে মানে পোৱালিবোৰ উৰিলে তেনি চব কিমান মৰম লগা পোৱালিখিনি। গতিকে এইখিনি ভাটৌ পোৱালিখিনি মই একেলগে নিব দিয়া নাই। ইহঁতে কৈছে যে ভাটৌ পোৱালিবোৰ থৈ দিমগৈ বুলি কৈছে, তোমালোকে থৈ দিবা দেই বা। কিন্তু মই তোমালোকক লাগিলে থ'ব লাগিব, হ'ব? মিঠাই খাবলৈ তোমালোক কিবা এটা দিম মই লাগিলে, হ'ব? মিঠাই খাবলৈ তোমালোকে যাবা, মোৰটো চলে যাবা, কিন্তু ভাটৌ পোৱালি নিব নোৱাৰিবা তোমালোকে, য'ত আছিলে তাত থ'ব লাগিব দেই। মানে কি এতিয়া মই যাব নোৱাৰিম যিহেতু, মই যিটো কাম লাগিছে তোমালোকে দেখিছাই, হয় নহয়? মই যেতিয়া কাম লাগিছে তোমালোকে কিন্তু থ'ব লাগিব, ঘৰলৈ লৈ গ'লে নহ'ব, ঠিক আছে? পোৱালিখিনি মানে বেয়া লাগিছে, ইমান মৰম লগা পোৱালিখিনি যদি লৈ যায়, বৰ বিশেষ মানে মোৰ নিজৰ বেয়া লাগিছে। তাতে নিব নালাগিলে পোৱালিবোৰ, সিহঁতক বেচেৰা মাকবিলাকে খুৱাই মিলাই ডাঙৰ কৰিব। 3টাকৈ পোৱালি ন, 3টা পোৱালি, চব 3টাকৈ পোৱালি, এইটো এটা চোৱা, 3টাকৈ পোৱালি বেচা, ইমান মৰম লগা 3টা পোৱালি চোৱাচোন বাৰু। গতিকে এইখিনি পোৱালিবোৰ ঘৰলৈ নিয়াটো মোৰ বাবে মানে ভাল নহয় বুলি ভাবোঁ মই, উচিত নহয়। গতিকে আৰু ইহঁতকো মই নিবলৈ দিয়া নাই যিহেতু, আৰু ইহঁতে কৈছে যে পোৱালিবোৰ য'ত পৰি আছিলে তাতে ৰাখিম বুলি কৈছে, মানে ভাল লগা কথা। আৰু তোমালোকে আৰু ইহঁতেও মোক কথা দিছে যে তাতে পোৱালিবোৰ ৰাখি দিমগৈ বুলি। তোমালোকে কিন্তু পোৱালিবোৰ কেতিয়াও নিদিবা, মই তোমালোকক বাৰম্বাৰ একেটা কথাই কৈ আছোঁ দেই বাবা, পোৱালিবোৰ কেতিয়াও ঘৰলৈ লৈ নাযাবা, ঠিক আছে? য'ত পৰি আছিলে তোমালোকে কৈছা কি গছৰ পৰা উঠি পিনে আমাৰ এইকেইটা পোৱালিবোৰ নমোৱা নাই, কিন্তু পৰি আছিলে বুলি কৈছা, ঠিক আছে? বেয়া নাপাওঁ মই, কিন্তু পোৱালিবোৰ পৰি আছিলে, কিন্তু য'ত পৰি আছিলে তাতে মানে থ'লে মানে কি হ'ব, মাককেইটাতো দেখি পাইছে ন, ওপৰতো উৰি পৰা বস্তু ইহঁতে মানে ইহঁতেতো মাককেইটাতো বিচাৰি ফুৰিব পোৱালিবোৰ, মাত দিব। আমি যেনেকৈ কিবা এটা কথা কৈছোঁ ইহঁতো তেনেকুৱা কথাই কয়, বুজি পায়, সিহঁতক বিচাৰিব না, মাক যিটো চিঞৰিব, চিঞৰিব নাই, চিঞৰিতে ইহঁতে মাত দিব। এতিয়া পোৱালিবোৰ আছে বুলি মাককেইটা গম পাই গ'ল, আৰু পোৱালিবোৰ সিহঁতক খুৱাই পিনে ডাঙৰ কৰিব। গতিকে তোমালোকে এইখিনি নিদিবা। হাগি দিলে দেখিছানে? হাগি দিছে এইবিলাক ভাটৌ পৰিলে কি হয়, গছ যেতিয়া এৰি দিবা বিভিন্ন ধৰণৰ বস্তু অনিষ্ট কৰে, কাগজ কলম ভাল বস্তুবোৰ কুটি দিছে নাই? আগতে মই সৰুতে মোৰ 2 এটা পঢ়ি চাইছিলোঁ, মানে কি ভাল কাগজ পত্ৰ অথবা তোমালোকে যদি পঢ়া শুনা কৰা ল'ৰা, হয় নহয়? তোমালোকে পঢ়ি আছে, তোমালোকৰ কিতাপবোৰ কুটি দিব। গতিকে এইবিলাক মানে ভাল নহয়, তুমি নিজে তেতিয়া বেয়া পাবা, এই ঠিক মই পঢ়ি থকা মোৰ কিতাপখন কুটি দিলে, বেয়া হৈ গ'ল, মাষ্টৰটোতো গালি দিব, এতিয়া দিব নাই? ছাৰ বাইদেউটো স্কুলত গালি দিবগৈ। গতিকে তুমি নিজে কেতিয়াবা খং কৰিবলৈ পৰিবগৈ। এতিয়া তুমি কিবা এটা লাখত পাই যদি মাৰি দিয়া, তুমি ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিলা, খঙতে তুমি কি কৰিলা, ভাটৌ চৰাইজনী কি কৰিলা, মাৰি দিলা। গতিকে কথাটো ভাল নহয়। গতিকে গতিকে এনেকুৱাকৈ হোৱাতকৈ তোমালোকে এইখিনি নিনিয়াই ভাল দিবলৈ ভাবোঁ মই। ইহঁতেতো বেচা গম নাপায় ন, এইটো বস্তুটো ভাল, এই বস্তু কুটিব নালাগে, এই বস্তুটো বেয়া, ইয়াকে কুটিব এনেকুৱা নহয়। ইহঁতেতো বেচা নজনা বস্তু হয়, যোনটো বস্তু ইহঁতৰ কামটো তেনেকুৱা কুটি থকা। তোমালোকৰ পঢ়া টেবুলত যদি পইচাটো থোৱা, তাতে যদি গ'ল পইচাটোকো কুটি দিলে, গম নাপায়তো এইটো পইচা হয়, এইটো মূল্যৱান বস্তু, ইয়াক নুকুটো এনেকৈ নকয় ইহঁতে। কেৱল ইহঁতে কি কুটিবলৈ জানে, তোমাৰ পঢ়ি থকা কিতাপখন কুটি দিলে, ছাৰ বাইদেউ গালি দিলে, পুনৰবাৰ কৈছোঁ কথাটো, গম নাই? গতিকে এইখিনি বস্তু এনেকুৱাকৈ ইহঁতে বেচা কুটিবই। যদি খঙত যদি এই সময়ত যদি তোমালোকে পটকৈ কিবা এটা মাৰি দিব পাৰা, হয় নাই? মই তেনেকুৱা পাইছোঁ মানে আগতে। গতিকে তোমালোকে এইখিনি পোৱালি যাতে নিনিয়া, বেচা ভোক লাগিছে সিহঁতক, মাককেইটা ইহঁতক আনি খুৱাই, বুজিছা নাই? গতিকে তোমালোকে এতিয়া থৈ থাকে, গম পাইছা নাই? আৰু তোমালোকে এতিয়া কিবা কঠীয়া আৰু তুলিবলৈ আছে নেকি? তুলি হৈ গ'ল? নাই হোৱা? খোৱা বোৱা কিবাকিবি এইবিলাক দিছে নে কিবাকিবি? ভাত খাবলৈ দিছে? অঁ, ভাত খাবলৈ দিলে? ৰাতিপুৱা তোমালোকে ভাত খাই আহিছা নাই? নাই হোৱা? ৰাতিপুৱা দিলে, এতিয়া তোমালোকৰ ছুটি আৰু 2টাত মাৰিবা? গোটেই কিবা চাহ তাহ কিবা আনি দিব নাই? আনি দিব? বহুত আনিম কৈছে, ঠিক আছে বাৰু। আৰু মোৰো অলপ যিহেতু মানে বিশেষ মোৰো অলপ কাম আছে, এইখিনি অলপমান কৰি ল'মগৈ। আৰু তোমালোকেও চৰাইবোৰ কিন্তু এৰি থৈ যাবা দেই, এতিয়া তোমালোকে নিনিবা, থৈ দিবা তাতে, একো নহয়, মই কৈছোঁ নহয়। বেচাৰে একো গম নাপাই দিছোঁ, ইমান ধুনীয়া মৰম লগা ভাটৌ পোৱালি, 3টাকৈ ভাটৌ পোৱালি। তোমালোকে দেখুৱাই দেখাইছোঁ পিছত 3টাকৈ ভাটৌ পোৱালি পৰি আছিলে বুলি। ইহঁতে মানে পালে বেচা পোৱালিবোৰ, পোৱাৰ কাৰণে এতিয়া ময়ো লগ পালে ইহঁতক ভাটৌ পোৱালিখিনি থ'বলৈ কৈছোঁ, থ'ম বুলি কৈছে বাৰু। বাকী চাওঁ ইহঁতক কি কৰে। মই ইহঁতক যদি এনেকৈ ঘৰলৈ লৈ যোৱা সময়ত যদি মই দেখি পালে মই কিন্তু বেয়া পাম তোমালোকক দেই। তোমালোকে কেতিয়াও নিদিবা, কিন্তু মই তোমালোকৰ কথাটো আকৌ কৈছোঁ, নিদিবা দেই বা। ঠিক আছে বাৰু, হ'ব। ভাল লাগিল কথা পাতিলোঁ, আৰু যিহেতু মোৰ পথাৰৰ কিছুমান কামত জড়িত হৈ আছোঁ, আৰু সিহঁতকো লগ পালোঁ, মানে পঢ়াটো অলপ পঢ়িবলৈ আহিলোঁ মই যিহেতু, মানে অলপ ৰ'দ আজি অলপমান পিছবেলা, আগবেলা ৰ'দটো অলপমান যিহেতু ভালে আছিলে, অকণমান পিছবেলা ৰ'দটো অকণমান চোকা হোৱাৰ কাৰণে পঢ়াত অলপ পঢ়িবলৈ আহোঁতে সৰু ল'ৰা কেইজনমান লগ পালোঁ, আৰু তেওঁলোকতো কথা পাতি ভাল লাগিল। আপোনালোকে যদি প্ৰথমৰ কাৰণে ভিডিঅ' চাই তেতিয়া ভাল লাগিলে এটা লাইক দিব, আৰু ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাৰিব। আৰু প্ৰথমৰ কাৰণে যদি ভিডিঅ'টো চাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাৰিব। আজিলৈ ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ, ধন্যবাদ।